বিনন্দীয়া পৃথিৱীত আপুনি সুখীনে? মই সীমাই আজি আপোনালোকলৈ লৈ আহিছোঁ আপোনাৰ ওচৰত থকাখিনিতে সন্তুষ্টি লওক। আমি প্ৰয়োজনতকৈ বেছি আশা কৰোঁ নেকি? আমাৰ প্ৰয়োজনীয়তাৰ প্ৰতিহে আমি গুৰুত্ব দিয়া উচিত। আমাৰ মনটোৱে সদায় এটাৰ পিছত আনটো বিচাৰে। আজি যদি মাটি, কাইলৈ ফ্লেট, তাৰপিছত এখনৰ পাছত আন এখন গাড়ী। মুঠতে আমাক লাগে আৰু লাগে। আমাৰ হেঁপাহ শেষ নহয়, যিবোৰে আমাৰ জীৱনৰ আৱশ্যকতাক সমৰ্থন নকৰে, আনহাতে আমাক অন্ধকাৰ জগততহে প্ৰৱেশ কৰায়। এক কথাত ক'বলৈ গ'লে, অন্তহীন বাসনাৰ মেৰপাকত মুখ খুলিয়াই উশাহ লৈ নিৰন্তৰ আজুৰি ফুৰা স্বভাৱৰ শব্দটোৱেই হৈছে সন্তুষ্টি। আমি এই শব্দটোৰ পিছত দৌৰাতকৈ প্ৰয়োজনীয়তাখিনি পোৱাৰ পিছত সন্তুষ্টি ল'ব লাগে। এগৰাকী জ্ঞানী ব্যক্তিয়ে তেওঁৰ উপাৰ্জনখিনি সৰ্বপ্ৰথমে অতি আৱশ্যক হোৱা বস্তুবোৰৰ বাবে ব্যয় কৰিব, যেনে অন্ন, বস্ত্ৰ, ঘৰ আৰু প্ৰয়োজন হোৱা অন্য বস্তু। তাৰ পিছত যদি তেওঁৰ ওচৰত ধনৰাশি হয়, তেতিয়াহে উপৰঞ্চিখিনি কিনিবলৈ বিবেচনা কৰিব। বাৰে বাৰে ৰং নসলায়। টকা থাকিলে বুলি সমস্ত পৃথিৱী নিজৰ অধীন বুলি ভবা মানেই অহংকাৰ। আপুনি জানেই, অহংকাৰ মানেই পতন। সেয়ে আপুনি সংযমী হওক। মনত ৰাখিব, ধনে আমালৈ আনন্দ কঢ়িয়াই আনিব নোৱাৰে। সেয়েহে বহু ব্যক্তি আজি ধনী হোৱাৰ স্বত্বেও আনন্দিত নহয়, কিন্তু দুখীয়া লোকসকল আনন্দতেই থাকে। এই দুখীয়া লোকসকলে নিজৰ জীৱনৰ প্ৰয়োজনীয়তাখিনি পূৰণ হ'লেই সন্তুষ্টি লাভ কৰে। বহুতো দুখীয়া মানুহে আজি সন্তুষ্টিৰে জীৱন নিৰ্বাহ কৰিছে, কিয়নো তেওঁলোকে ভগৱানৰ সৈতে এক নিবিড় সম্পৰ্ক বজাই ৰাখিছে আৰু তেওঁলোকৰ এক সুখী পৰিয়াল আছে। যিসকলক কোনো দিনে ধনেৰে কিনিব নোৱাৰি। সন্তুষ্টি প্ৰকৃততে এটি খুব কঠিন শব্দ, যি সাগৰত মাণিক বিচৰাৰ দৰে। কোনোবাই আশাৰ বস্তুটো লৈ সন্তুষ্টি লাভ কৰে, কোনোবাই আনক বিলাই দি, কোনোবাই সন্তুষ্টি লয় নিজ স্থান পালে, কোনোবাই আনক অধিষ্ঠিত কৰি, কোনোবাই লাভ কৰে আমি বুলি চিনাকি দি, কোনোবাই লাভ কৰে আন এজনৰ পৰিচয় দাঙি ধৰি, কোনোবাই লাভ কৰে আনক নচুৱাই থাকি, কোনোবাই লাভ কৰে আনৰ বাবে নিজক নচুৱাই থাকি, কোনোবাই আনক সলনি কৰি ভাল পায়, আকৌ কোনোবাই আনৰ বাবে নিজকে সলনি কৰি ভাল পায়। গতিকে আপুনিও সুখী আৰু সুন্দৰ জীৱনৰ আৰাধনা কৰক। আৰু আমি অধিক জানিবলৈ আকৌ লগ পাম বিনন্দীয়া পৃথিৱীৰ আপুনি সুখীনেৰ নেক্সট ছেশ্যনত। আপোনালোকে আমাৰ ভিডিঅ'বোৰ লাইক, ছাবস্ক্ৰাইব কৰিব আৰু যিসকল উঠি অহাৰ প্ৰজন্ম তেওঁলোকলৈ বিলাই দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানতে, ধন্যবাদ।